নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। আজি মই আপোনালোকক এটা বেলেগ ধৰণৰ ভিডিঅ' দেখাব ওলাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু যদি আমাৰ চেনেল নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি ৰাখিব। আজি মই আপোনালোকক দেখাব ওলাইছোঁ আপোনালোকে পিণ্টাৰেষ্টৰ ভিডিঅ'সমূহ কেনেকৈ আপোনালোকে ডাইৰেক্ট গেলাৰীত ছেভ কৰিব সেইটো আপোনালোকক দেখাব ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো একদম লাষ্টলৈ চাই থাকিব, একদমেই ইজি হয়। আপোনালোকে ইয়াতে বিভিন্ন ধৰণৰ ভিডিঅ' দেখা পাব, হোৱাটছআপৰ ষ্টেটাছেই হওক বা বিভিন্ন ধৰণৰ আপোনালোকে ইয়াতে ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকে পিণ্টাৰেষ্টত পাব। কিন্তু ইয়াতে অলপ ডাউনলোড কৰাটো ইয়াতে প্ৰব্লেম হয় অলপ। আপোনালোকক দেখাই আছোঁ মই কেনেকৈ ডাউনলোড কৰে, একদম ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। ডাউনলোড কৰিব লাগিলে আপোনালোকে ক্ৰমত যাই কেনে ডাউনলোড কৰিব লাগিব। মই কেনেকৈ ডাউনলোড কৰে আপোনালোকক দেখাই আছোঁ, একদম ইজি হয়। আপোনালোকে চাওক এইটো ভিডিঅ', ইয়াতে আপোনালোকে কোনো ধৰণৰ ডাউনলোড কৰা অপশ্যন দেখা নাপায়। আপোনালোকে ডাউনলোড কৰিব লাগিলে ডাইৰেক্ট আপোনালোকে ক্ৰমত যাই কেনে ডাউনলোড কৰিব লাগিব। এতিয়া কেনেকৈ ডাউনলোড কৰিব মই আপোনালোকক দেখাই আছোঁ। ইয়াতে আপোনালোকে ভিডিঅ'টোত ক্লিক কৰি দিব, আপোনালোকৰ যোনটো ভিডিঅ' ভাল লাগে। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে এটা ওপৰত 3 ডট দেখা পাব। এইটো 3 ডটত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে কপি লিংকটোত ক্লিক কৰি দিব। কপি লিংকত ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকৰ লিংকটো কপি হৈ গ'ল। এতিয়া আপোনালোকে ডাইৰেক্ট ক্ৰম ব্ৰাউজাৰত যাব। ক্ৰম ব্ৰাউজাৰত যাই কেনে আপোনালোকে লিখি দিব পিণ্টাৰেষ্ট ভিডিঅ' ডাউনলোডাৰ বুলি লিখি দিব। লিখি দিয়াৰ পিছত এনেকৈ আহিব। তাৰপিছত আপোনালোকে পিণ্টাৰেষ্ট ভিডিঅ' ডাউনলোডাৰ এইটো যোনটো ফাৰ্ষ্ট অপশ্যন দেখা পাইছে তাত ক্লিক কৰি দিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে এনেকুৱাকৈ আহিব। এনেকুৱাকৈ অহাৰ পিছত আপোনালোকে ইয়াতে যোনটো আপোনালোকে লিংক কপি কৰিছিলে ইয়াতে পেষ্ট কৰি দিব। পেষ্ট কৰাৰ পিছত আপোনালোকে ইয়াতে ছাইডত ডাউনলোড বাটনটো দেখা পাব, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে ভিডিঅ'টো আহি যাব, যোনটো ভিডিঅ' আপোনালোকে ডাউনলোড কৰিব বিচাৰিছে। এই ভিডিঅ'টো আপোনালোকক ইয়াতে শ্ব' কৰাব। আপোনালোকে তাৰপিছত ইয়াতে আপোনালোকৰ যোনটো কোৱালিটিতে আপোনালোকে বিচাৰে সেইটোতে ডাউনলোড কৰি ল'ব পাৰিব। আপোনালোকে ইয়াতে মই HD কোৱালিটিতে কৰি দিছোঁ, আপোনালোকৰ ইচ্ছামতে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ফাৰ্ষ্ট যোনটো অপশ্যন আছে তাত ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছত ভিডিঅ'টো ইয়াতে আহি যাব। ইয়াতে অহাৰ পিছত আপোনালোকে ইয়াতে যোনটো তলত দেখা পাইছে 3 ডট, তাত ক্লিক কৰিলে ডাউনলোড অপশ্যন এটা আহি যাব। তাত ক্লিক কৰি দিলে আপোনালোকৰ ডাইৰেক্ট ভিডিঅ'টো গেলাৰীত ছেভ হৈ যাব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক এটা কৰি দিব আৰু যদি আমাৰ চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি ৰাখিব, এনেকুৱা ধৰণৰ নতুন কিছুমান ভিডিঅ' পাই থাকিবৰ কাৰণে। আজিলৈ ধন্যবাদ।